আচলতে একে আজি মই কি এই ৰূপত কিয় হৈছোঁ আপোনালোকে হয়তো গম নাপায় আজি একে নৰ্থ ইষ্ট ইউনাইটেড চিলেক্টৰ তাই আমাৰ ইয়াতে চিলেকশ্যন কৰিব আহিব তো তাৰে কাৰণে আমি ইয়াতে হেৰি কৰিব আহিছোঁ ইয়াতে ফুটবল লৈছোঁ আৰু আমাৰ চিলেক্টৰ আৰু মোৰ মাজৰ এটা হেৰি কমন আছে মিল যে চিলেক্টৰ মোৰ বিষয়ে একো নাজানে আৰু ময়ো ফুটবলৰ বিষয়ে একো নাজানো এইখিনি পূৰা মিল আছে যি কি নহওক এই ফুটবলটো আচলতে বহুত মতলবী বল এটা ই সময় গতিকে যদি হাতেদি খেলয় ই ভলীবল আৰু যদি ভৰি দি খেলয় ই ফুটবল হ'ল আৰু যদি ফালাকে ফেলে খেলয় ই আপোনাৰ বাস্কেটবল আৰু ই যেতিয়া অলপ মানে যেতিয়া অলপ সৰু হৈ যায় তেতিয়া ইয়াক আপুনি হেৰি ক্ৰিকেট খেলাং ক্ৰিকেট কৰি পেলাই খেলাং তেতিয়াতো ক্ৰিকেট বল হৈ যায় মিষ্টাৰ ৰনাল্ডো মিষ্টাৰ ৰনাল্ডো যা আগতে গা ধুই আগে গা ধুই জীৱত কোনোবা ফুটবল খেলে পাইছা তই বহুত পাইছোঁ বল খেলে দেচোন কওঁ তই ফুটবল খেলাতে কি কৰিব লাগে বহুত গাড়ীত যাওঁতে বাহিৰত হাজি যাব নালাগে আৰু বাহিৰৰ বস্তু গাড়ীত খাব নালাগে আৰু কাষত থকা জনৰ গাত বমি কৰিব নালাগে মাৰিব কোনোবা কাণত তোৰ আৰে এইবোৰ কথা গাড়ীত যাই থাকিলেহে কৰে গাড়ীত গেলি এলা নিয়ম মানি লয় মানুহে যাত্ৰা কৰি যাওঁতে ষ্টেডিয়ামক এই গাড়ীতে যাব লাগে হাত ভৰি গেলা ঠিকে ৰাখিব লাগে হাত কটা গেলে কি হ'ব ফুটবলটো তই ভৰি দিয়ে খেলবি যেতিয়া গ'ল দাং তেতিয়া আমি হাতে দিয়েতো চেলিব্ৰেশ্যন কৰিব লাগিব মই ভাবোঁ তোক 2 মান মাৰিলিহে তোক ঠিক হ'ব যা এতিয়া তোক চিলেক্টৰ আহিলে তোক মাতি দিম তেতিয়া আহিবি তই তেতিয়া ইম্প্ৰেশ্যন বাঢ়ে প্লেয়াৰৰ ঠিক আছে 3 বাৰমান মাতিবি ডাবল ইম্প্ৰেশ্যন বাঢ়ি যাব হেল্ল' কেকে হয়নে খেলপথাৰখন কোনখিনি ঠাইত আছিল আচ্ছা আপুনি চিধাই আহি থাকক ৰাস্তাইদি আহিলে হ'ব আপুনি চিধাই আহি থাকক উত্তৰ চাইডে ঘূৰিব তাৰপৰা লেফ্ট চাইড ঘূৰক তাৰপৰা চিধাই সোমাই আহক ক'ত আছিল দাদা দাদা কওকচোন দাদা অলপ আপুনি মই ফোনত কথা পাতিছোঁ লাহে লাহে ৰ'বচোন ৰ'ব মই কথা পাতি আছোঁ ৰ'বচোন হেল্ল' হেল্ল' মোৰ এনেকৈ লাগিছে মই আপুনি আৰু ফোনত কথা পাতি থকা মানুহ একে কথা পাতি আছে যি মোৰো এনেকুৱাই লাগিছে মানে যেন আমি দুটাই একেলগে কথা পাতি আছোঁ হেল্ল' হেল্ল' ঠিকে আছে ময়ে আপোনাক ফোন কৰি আছোঁ ভালে ভাল আমাৰ দৰে আৰম্ভণিতে ইমান জমছি আৰু পিছকলি আৰু ধুনীয়া জন্ম সেইটো পিছতো জন্ম তাৰ আগতে কিন্তু মই প্লেয়াৰৰ লগত ভালকৈ আৰু জন্মিব লাগিব এইটোৱে ডাঙৰ কথা কিন্তু দেই আৰে ছাৰ মোক লৈ লওক মই সৰুৰ পৰাই ফুটবল খেলি আহি আছোঁ মই পাকৈত বহু হ'ব সেইবিলাক পিছতো হ'ব আগতে বাকীবিলাক প্লেয়াৰক মাতা যোৱা হেল্ল' নাইজত পাতি আহি যাওক হাতত যে লাঠি দেখোন মাৰামাৰি লগা বুলি ভাবিছিলোঁ ছাৰ মাৰামাৰি কিহৰ কাৰণে এই তেখেতে বাইক লাগ দিওঁ সেই গতিকে আহিলোঁ আমি লাঠি চাঠি লৈ পেলাই দিয়া দেখে ইহঁতৰ যে বুজতে নাই বুট ফুটবল খেলাতে বুট কি কৰে কি কথা কয় হে কেকে আপুনি বুট কি কৰে আপুনি নাজানে মানে দোকানখনত গৈছিলোঁ দোকান খোলা নাই বন্ধ আছে দোকান খোলা নাই বন্ধ আছে মই 1 কিলোমান লৈ আহিম বুলি ভাবিছিলোঁ সেই বুটৰ কথা মই কোৱা নাই ভৰিত পিন্ধা বুটৰ কথা কৈছোঁ ছাৰটো গোটেইকেইটা সেই চলি আমাৰ যেতিয়া আপুনি চিলেকশ্যন কৰিব চিট পাম তেতিয়া বহুত পইচা ইনকাম কৰিব পাৰিম তেতিয়া কিনি ল'ম ছাৰ হয় নেকি আচ্ছা কেকে বুট বাৰু নাই বল ক'ত বল মোন বল ক'ত বল ক'ত বল ক'ত এইটো চিটিং হৈছে এইটো যি মোৰ পিছত মানুহ গিয়া নাই মই কাক কম বল এইটো চিটিং হৈছে কিন্তু বল নাই কিবা নাই হে মই ইয়াত নাথাকোঁ মই যাওঁ বাহ বাহ ছাৰ বাহ বাহ বলটো ছাৰ চবতে কিনিব পাৰি কিন্তু
ফুটবল খেলিবলৈ কলিজা লাগিব কলিজা ফুটবল খেলিবলৈ যে কলিজাৰ প্ৰয়োজন সেই কিন্তু বজাৰত কিনিব নাপায় ছাৰ বাৰু ঠিক আছে ফুটবলটো বাৰু হ'ল তোমালোকে লৈ আহিবা ফুটবল খেলা দুলু হেৰি কিন্তু ইমানবোৰ মোবাইলৰ মাজত এই চিম দুখন ক'ৰ পৰা কেকে মই কিন্তু লক্ষণ ভাল দেখা নাই কেনেকৈ কথা কওঁ তুহুন হা আৰু তুহুন যি জিতবা এই খেলত যি তোমালোকে জিতবা চিলেকশ্যন পাবা মই কিন্তু আশা দেখা নাই দেই প্ৰথমতে তোমালোকে কিন্তু হাৰি যাবা কৈ দিছোঁ হাৰকাৰ জিতনে বালো কই বেছি কৰি গতে ছাৰ এইবিলাক চব বাদ দিয়া এতিয়া মোক বল লাগে বল এই ছাৰ বল আনি আছোঁ 1 মিনিট ধৈৰ্য ধৰক বল আনি আছোঁ লৈ আহা লওক ছাৰ বল লওক এতিয়াহে খেলা লাগিব একে বঢ়িয়া বঢ়িয়া এতিয়া মই চিলেকশ্যনত যাওঁ জিঅ'ৱা গলি গলি ক'ত ছাৰ আপোনাৰ গাত ভুল হৈছে বলি নহয় আপুনি হোলী ক'ব লাগিছিল হোলীহে আহি আছে হোলী আৰু মানে সমস্যা আছে ঠিক আছে বাৰু ফুটবল ক'ত তৈয়াৰ আছিল আমাৰ ঘৰত ভাল ল'ৰা পাৰিবি তই ফুটবলটো চেপেটা না গ'ল গ'ল কি ষ্টাৰ্ট দেখে কওক চিলেকশ্যন নহ'ব এজনো চিলেকশ্যন নহ'ব হ'ব গোটেইকেইটা সৰুৰ পৰাই আমি ফুটবল খেলি আহিছোঁ আপুনি খেলাখন একবাৰ ট্ৰাই কৰিটো চাওক গ'ল কেনে আমি গ'ল দেন হয় নেকি ঠিক আছে বাৰু মই ট্ৰাই কৰি চাম হ'ব ঐ এইবিলাক ট্ৰাই বেকাৰ কি ছাৰ যিটো ট্ৰাই কৰি লাভেই নাই বেকাৰ ৰেনাই যায় এতিয়া আৰু ট্ৰাই বেকাৰ ৰ'বা আগৰ পৰা তুমি ডেঙা হৈ আছিলা অঁ আপুনি মোক মুখেদি আকৌ প্ৰশ্ন সোধাই নাই বাকীবিলাকক গোটাই সুধিছে মোকতো সোধা নাই আপুনি মোক উত্তৰ দিয়া নাই চালোঁ বয় ঠিক আছে বাৰু যোৱা মই যিটো বুজিলোঁ যিটো জানিলোঁ তোমালোকৰ ফুটবলৰ প্ৰতি অকণমানো জ্ঞান নাই ছাৰ ফুটবলৰ বিষয়ে আমাৰ বহুত জ্ঞান আছে ফুটবল গ'ল নেমু টেঙা গ'ল নেমু টেঙা গ'ল গ'লো গ'ল ফুটবলৰ এটাই গ'ল দে দানা দান গ'ল সকলোৱে মিলি বল আল্লাহ বল ষ্টপ ষ্টপ আচ্ছা তোমালোক এতিয়া দুটা ভাগ হৈ লোৱা এইফালে আহা যোৱা সেইফালে যোৱা এইটো দলৰ একে আপুনি কেপ্টেইন আৰু এইটো দলৰ তুমি কেপ্টেইন অ'কে ঠিক আছে ছাৰ এতিয়া মই খেল আৰম্ভ কৰিম অ'কে অ'কে আচ্ছা কে মই 1 2 3 তিনিটা ছিগনেল দিম আপুনি 1 2 3 বুলি কোৱাৰ লগে লগে বলটো মাৰি দিব লাগিব অ'কে অ'কে হৈ যাব ৰেডি 1 2 এইটো নিয়ম ভংগ হৈছে ফাউল হৈছে তাৰ কাৰণে ফাউল কিহৰ ফাউল মইতো গ'ল দিছোঁ মইতো কৈছিলোঁ 1 2 3 মাৰিবলৈ হ'লেও গ'লটোতো দিছোঁ নহ'ব নহ'ব হালধা কাট দি দিছোঁ ইছ ৰাম হাইজাকাত পাই গ'ল মই কিবাকৈ হাল পালি কেপ্টেইন ছাৰ বলটো লৈ আহা মই 1 2 3 বুলি কোৱাৰ লগে লগে বলটো মাৰিব লাগিব অ'কে ঠিক আছে ৰেডি 1 অপমান হৈছে গ'ল দিছোঁতো ছাৰ নহ'ব গ'ল দিলে নহ'ব নহয় গ'ল দিছোঁ সিহঁত মই 1 2 3 কৈছিলোঁ নে নাই 1 2 3 কোৱাৰ লগে লগে মাৰিবলৈ কৈছিলোঁ নে নাই কেলে এখন মাৰিছা তাৰ কাৰণে মই তোমাক দুখন হালধীয়া দিলোঁ বা দুখন হাইজাকা দেই ছাৰ
দুখান আমি দুখান আচ্ছা তোমালোকৰ কেকে তোমালোকৰ দলটো যি আলোচনা কৰিব লগা আছে তাতে কৰি লোৱা এইবাৰ কিন্তু মই লাষ্ট চান্স দিম দেই এই লাষ্ট চান্সত যদি চিলেকশ্যন হোৱা হ'ব আৰু নহ'লে কিন্তু নাই মোক দুখ নিদিব দেই ঠিক আছে মই 1 2 3 ক'ম 1 2 কোৱাৰ লগে লগে বলটো তুমি অ'কে হয় আমি আলোচনা কৰি ল'লোঁ তাহোন কৈছে যে কেপ্টেইন হিচাপে মোকে যি কৰিব বিচাৰিছে ঠিক আছে তুমি মাৰি লোৱা লাষ্ট চান্স যায় কিন্তু ঠিক আছে 1 2 3 বান্দৰটো ছাৰ এইটো বান্দৰ বান্দৰটো ক'ত বন্ধ নাই দেখোন গেলতে হয় ঠিক হে আৰু ঠিক আছে মই গ'ল মাৰো গ'ল অঁ বাহ 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 বঢ়িয়া কেকে বঢ়িয়া বঢ়িয়া অ'কে কেকে অ'কে চিলেকশ্যন হৈ গ'লা তুমি চিলেকশ্যন অ'কে